চৰম সংকটত ভ্ৰাম্যমান থিয়েটাৰ গ্লেমাৰ শিল্পীৰ আগ্ৰাসনে বিপদ মাতিছে ভ্ৰাম্যমানলৈ মৌলিকতাহীন সস্তীয়া নাটকে কালিমা সানিছে ভ্ৰাম্যমানৰ গৰিমাত উদ্বিগ্ন ভ্ৰাম্যমানৰ একাংশ প্ৰযোজক নাট্যকাৰ জ্যেষ্ঠ শিল্পী সমাধান বিচাৰি গুৰুত্বপূৰ্ণ বৈঠক মৌলিকতা নাইকিয়া হৈছে মানে নাটক হৈ থকা নাই এতিয়া নৃত্য নাটিকা হৈছে একোখন নাটকৰ এতিয়া নাটকৰ যিটো গুণ থাকিব লাগে সেইটো নাথাকি নৃত্য নাটিকা হৈছে বাৰে বিজতৰীয়া কিছুমান অদ্ভুত নাটকৰ নামত কিছুমান কথা যদি চিত্ৰহাৰ ভেৰাইটি শ্বৰ কৰি পেলাই মঞ্চত উপস্থাপন কৰা হয় তেতিয়াহ'লে নিশ্চয়কৈ ভ্ৰাম্যমানৰ যিসকল দৰ্শক ৰুচিবান দৰ্শক তেওঁলোকৰ সংখ্যা কমি আহিব আৰু আপোনালোকে মন কৰিছে যে ভ্ৰাম্যমানৰ প্ৰেক্ষাগৃহত এতিয়া দৰ্শকৰ সংখ্যা চেঙেলীয়া দৰ্শকৰ সংখ্যা বাঢ়িছে কিন্তু বয়সস্থ দৰ্শকৰ সংখ্যা লাহে লাহে কমি আহিছে ভ্ৰাম্যমান থিয়েটাৰৰ শেহতীয়া পৰিস্থিতিক লৈ এই উদ্বিগ্নতা এইসকল বিশিষ্ট নাট্যকাৰৰ কেৱল নাটকক লৈয়ে নহয় একাংশ গ্লেমাৰ শিল্পীৰ মাননিক লৈও উদ্বিগ্ন ভ্ৰাম্যমানৰ এইসকল দিগ্গজ গ্লেমাৰ শিল্পীক প্ৰদান কৰা মাননীয়ে বিপদত পেলাইছে ভ্ৰাম্যমান নাট্য দলক গ্লেমাৰ আৰ্টিষ্টৰ নামৰ এজন আৰ্টিষ্টক আনি যিটো ভ্ৰাম্যমানে মানে হেৰুৱাইছে মঞ্চৰ সেইটো কাৰণে সেইটো বাধা দিয়া হৈছে যে এইটো ভ্ৰাম্যমানে আলোচনা কৰক যাতে প্ৰয়োজন সাপেক্ষে শিল্পীসকলক ৰাখক আৰু অতিমাত্ৰা পৰিশ্ৰমিক যাতে শিল্পী নানে গ্লেমাৰ আৰ্টিষ্টৰ নামত যি কোটি টকা তেওঁলোকে ব্যয় কৰে সেই সংখ্যাটো কমাই আনক মাহত অন্তত 2 লাখ 3 লাখ টকাৰ বেছি যাতে কাকো নিদিয়ে সেইটো তেওঁলোকে সিদ্ধান্ত লওক লৈ পেলাই তেওঁলোকে যদি আহ্বায়ক কমিটিসকলৰ লগত আলোচনা কৰে নাট্যকাৰৰ ক্ষেত্ৰত যদি তেওঁলোকে আপোচ নকৰি পেলাই নতুন নাট্যকাৰ নতুন অভিনেতা অভিনেত্ৰীক আনিবৰ কাৰণে চেষ্টা কৰে তেতিয়াহ'লে আমি ভাবোঁ যে ভ্ৰাম্যমানৰ শুভ দিন আকৌ ঘূৰি আহিব এজন শিল্পীক যদি থিয়েটাৰখনৰ বাজেটৰ আধা পইচা দিয়া যায় তেতিয়াহ'লে বাকীখিনিয়ে কি কৰিব সেইটোহে কথা বাকীখিনিক দিব লাগিব ন দৰমহা সেয়ে ভ্ৰাম্যমানৰ ভৱিষ্যতক লৈ উদ্বিগ্ন কোভিডে 2 বছৰ ধৰি জুৰুলা কৰাৰ পিছত কোনোমতে মূৰ দাঙি উঠা প্ৰযোজকসকলো ভ্ৰাম্যমানৰ দিনক দিনে স্খলন হৈছে ভ্ৰাম্যমানৰ অৰ্থনীতি ভাঙি পৰিছে দৰ্শকৰ যিটো সমাগম আছিলে এই সমাগমটো কমি আহিছে গতিকে সেই গোটেই কথাবিলাখন সামৰি আমি সেইদিনা আলোচনাখন কৰিছিলোঁ আৰু এইসমূহ সমস্যাৰ সমাধানৰ লগতে সংকটমোচনৰ বাবে দেওবাৰে গুৰুত্বপূৰ্ণ বৈঠকত বহিল ভ্ৰাম্যমানৰ প্ৰযোজক গোষ্ঠীৰ লগতে বহু জ্যেষ্ঠ নাট্যকাৰ শিল্পী আৰু কলাকুশলী গঠন কৰা হ'ল বিশেষ পৰামৰ্শদাতা কমিটি বৈঠকত সিদ্ধান্ত হ্ৰাস কৰা হ'ব গ্লেমাৰ শিল্পীৰ মাননি একাংশ অভিনেতা অভিনেত্ৰীৰ যি মূল্য যে 60 লাখ 70 লাখ 80 লাখ বুলি যিটো প্ৰকাশ পাইছে সেইটো আমাৰ হাতত তথ্য নাই গতিকে প্ৰকাশ পাইছে যাৰ বিনিময়ত টিকেটৰ হাৰ যথেষ্ট কৰিব লগা হৈছে গাঁও অঞ্চলত তাৰ কাৰণে দৰ্শক কমিছে গতিকে এই অভিনেতা অভিনেত্ৰীৰ বিশেষভাৱে যিটো মাননি সেই মাননিটো কমাব লাগে আনফালে প্ৰযোজক সন্থাৰ অভিযোগ এটা বিশেষ গোষ্ঠীয়ে ভ্ৰাম্যমানৰ মাজত সৃষ্টি কৰি আহিছে অসুস্থ প্ৰতিযোগিতা যিয়ে বিপদ মাতিছে ভ্ৰাম্যমানলৈ সেইটো গ্লেমাৰৰ এটা সূচনা হ'ল আৰু তাত এটা বিশেষ গোষ্ঠী এটা সোমাই গ'ল সেই গোষ্ঠীটোৱে ৰাতিটোৰ ভিতৰতে এটা কম্পিটিশ্যন আৰম্ভ কৰি দিয়ে 3-4জন প্ৰযোজকৰ মাজত যিবিলাক আজি কথাবিলাক ওলাই পৰিছে এটা সময়ত প্ৰযোজকবিলাকে জনা নাছিলে সেই গোষ্ঠীটোৱে এটা হেৰি কৰি দিয়ে এটা কম্পিটিশ্যন এটা আনি দিয়ে সেই কম্পিটিশ্যনত মালিকপক্ষ ভৰি দিয়ে গম নোপোৱাকৈ ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ৰিয়ানৰ সৈতে বশিষ্ঠ দেৱ ফুকনৰ ৰিপৰ্ট NK TV